যদি শেষ ৰাতি তোমাৰ টোপনি ভাঙি হঠাৎ জিজ্ঞাসা কৰি তোমাক সোধো ভাল পোৱা নে মোক, তুমি কি খং কৰিবা নেকি? নে দুহাতে সাৱটি ক'বা ভাল পাওঁ তোমাক? যদি তুমি অফিচ যোৱাৰ পৰা তোমাক পিছৰ পৰা সাৱটি সোধো কিমান ভাল পোৱা, খং কৰিবা নেকি? নে কপালত চুমাকি কৈ দিবা ইমান ভাল পাওঁ? যদি এদিন বাৰিষা শীত দুপৰীয়া তিতি কৰি ঘৰ অহাৰ পিছত তোমাৰ ভিজা মূৰটো গামোচাৰে মুচি দিয়া অৱস্থাত মই খং কৰি সোধো ইমান কিহৰ তিতিব লাগে, বৰষুণ যাক ৰোৱালৈতো ৰ'ব পাৰিলাহেঁতেন, তেতিয়া কি মোক খং কৰিবা নেকি? নে মোৰ চকু পিনে চাই ক'বা বহু সময় তোমাক দেখা নাই যে মিছ কৰিছিলোঁ তোমাক? ৰাতি ক্লান্ত হৈ শুই থাকিলে তুমি যদি কাপোৰ উৰাই দিয়া আৰু যদি চকুকেইটা মেলি মই সোধো ইমান যত্ন মোৰ বাবে, ক'বানে মোক কিমান ভাল পোৱা? নে তেতিয়াও মোৰ প্ৰতি অযত্ন খং কৰিবা আৰু নেমুৰ কাষত শুই ক'বা বহুত ভাল পাওঁ তোমাক? যদি কাজিয়া কৰি কৰি তোমাক দুখী কৰি জিজ্ঞাসা কৰি সোধো ভাল পোৱা নে মোক, তেতিয়াও কি খং কৰিয়ে থাকিবানে? নে ফেকুৰি ক'বা পাগল বহুত ভাল পাওঁ তোমাক? যদি তুমি মোক অভিমান কৰি কথা নোকোৱাকৈ থাকা আৰু মই কাষত আহি সোধো মোক এতিয়াও বেয়া পাই আছা, তেতিয়া আকৌ বেছিকৈ অভিমান কৰিবা নেকি? নে সৰু খঙাল কণ্ঠটোৰে ক'বা বেয়া নাপাওঁ, নিজতকৈও বেছি ভাল পাওঁ তোমাক? যদি দূৰলৈ যোৱাৰ আগত মুহূৰ্তত জিজ্ঞাসা কৰি সোধো ভাল পাই থাকিবানে এনেদৰে, তুমি কি তেতিয়া চকুৰ পানী লুকুৱাই ৰাখিবা? নে মোক সান্তনা দিয়াৰ বৃথা চেষ্টা কৰি ক'বা বহুত বেছিকৈ ভাল পাওঁ? আৰে প্লিজ নাকান্দিব তুমি, মই সোনকালে আহিম। আচ্ছা কি লাগিব তোমাক কোৱা, মই চব লৈ আহিম তোমাৰ কাৰণে। এনেকুৱা কিছুমান অভিমান আৰু মৰম লগা কথা প্ৰমিছ কৰিছোঁ। তোমাৰ এই উত্তৰবোৰৰ বাবে আজীৱন মই প্ৰশ্ন সুধি যাম ভাল পোৱা নে মোক, ভাল পোৱা নে মোক, ভাল পোৱা নে মোক?